মানসিকভাৱে শক্তিশালী লোকৰ 10টা সাধাৰণ অভ্যাস। মানসিকভাৱে সবল মানুহৰ গুণ। মানসিকভাৱে শক্তিশালী হোৱাটো সফলতা আৰু আত্মউন্নতিৰ এক উত্তম উপায়। যদি আপুনি নিজৰ ওপৰত কাম কৰিবলৈ ইচ্ছুক তেন্তে মানসিকভাৱে শক্তিশালী মানুহৰ 10টা গুৰুত্বপূৰ্ণ গুণ চাওক। নিজৰ কোম্পানী উপভোগ কৰক। নিজৰ সংগ উপভোগ কৰা আৰু অকলশৰীয়া সময়ক ভয় নকৰাটো মানসিকভাৱে শক্তিশালী লোকৰ অপৰিহাৰ্য গুণ। কেৱল অকলে থকাৰ ভয়ত ভুল মানুহক খেদি ফুৰাতকৈ আত্মবৃদ্ধিৰ ওপৰত গুৰুত্ব দিব লাগে। ব্যৰ্থ হোৱা। মানসিকভাৱে শক্তিশালী লোকৰ ক্ষেত্ৰত দেখা পোৱা অন্যতম গুৰুত্বপূৰ্ণ গুণ হ'ল দৃঢ়তা। বিফলতাৰ পিছত হাৰ নামানিব আৰু নিজৰ লক্ষ্যত উপনীত নোহোৱালৈকে আগবাঢ়ি যোৱাৰ ক্ষমতা অতি প্ৰয়োজনীয়। আনৰ সফলতাৰ পৰা শিকিব পৰা। কোনোবাই সদায় শিকিব লাগে আৰু আনৰ সফলতাৰ দ্বাৰা নিজৰ সপোন আৰু ইচ্ছাৰ দিশত আৰু অধিক কষ্ট কৰিবলৈ অনুপ্ৰাণিত হোৱা উচিত। ক্ষোভ বা আত্মকৰুণা অনুভৱ কৰাৰ পৰিৱৰ্তে ভুলবোৰক আঁকোৱালি লোৱা। নিজৰ ভুল আৰু বিফলতাক সদায় আত্মউন্নতি আৰু বৃদ্ধিৰ বাবে জীৱনৰ অপৰিহাৰ্য পাঠ বুলি গণ্য কৰক। সেইবোৰ বিশ্লেষণ কৰি পাঠবোৰ মনত ৰাখি নিজৰ লক্ষ্যৰ দিশে আগবাঢ়ি যাওক। সুসংগতা। সম্পৰ্কত সুস্থ সীমা নিৰ্ধাৰণ কৰাটো সেয়া আপোনাৰ ব্যক্তিগত বা পেছাদাৰী জীৱনেই হওক আৰু নিজৰ ক্ষমতা নিদিয়াটো মানসিকভাৱে শক্তিশালী লোকৰ এক আলোচনাযোগ্য গুণ। দুৰ্বলতা। মানসিকভাৱে শক্তিশালী লোকসকলে মুকলিকৈ ক'বলৈ আৰু নিজৰ অনুভৱবোৰ ভাগ বতৰা কৰি আৰাম পায়। নিজৰ নিৰাপত্তাহীনতাক লৈ তেওঁলোকে প্ৰতিৰক্ষামূলক অনুভৱ কৰে, বৰঞ্চ উন্নতি আৰু বৃদ্ধিৰ সুযোগ হিচাপে গ্ৰহণ কৰে আৰু আৰামদায়ক হয়। ইতিবাচক আত্মকথা। মনতে ইতিবাচক কথা বতৰা চলি থাকে। কেৱল কৰিব নোৱাৰা কামবোৰৰ কথা চিন্তা কৰাৰ পৰিৱৰ্তে নিজৰ শক্তি আৰু সমস্যাবোৰ কেনেকৈ সমাধান কৰিব পাৰি সেই বিষয়ে চিন্তা কৰি থাকে। কৌতূহল। মানসিকভাৱে শক্তিশালী লোকৰ এই গুণটো থাকে যে তেওঁ সদায় অধিক জানিবলৈ, বিভিন্ন দৃষ্টিভংগী বুজিবলৈ, নতুন দক্ষতা শিকিবলৈ আগ্ৰহী। তেওঁলোকে কৌতূহলক বাঢ়ি যোৱাৰ এক উপায় বুলি ভাবে আৰু প্ৰশ্ন কৰিবলৈ লাজ নকৰে। কঠিন পৰিস্থিতিত শান্ত হৈ থকা। তৰ্ক বিতৰ্ক আৰু কাজিয়াৰ পৰা আঁতৰি থকা, শান্তিপূৰ্ণ পৰিস্থিতি বাছি লোৱা আৰু নাটকেৰে সমস্যাবোৰ আৰু বেয়া কৰাৰ পৰিৱৰ্তে শান্তভাৱে সমাধান কৰাটোৱেই তেওঁলোকে পচন্দ কৰে। ইয়াৰ ফলত তেওঁলোকে শক্তিশালী হৈ থাকে আৰু জীৱনৰ গুৰুত্বপূৰ্ণ কথাবোৰত মনোনিৱেশ কৰে। সমৰ্থন বিচৰা। প্ৰয়োজনৰ সময়ত সহায় বিচাৰিবলৈ ভয় নকৰে আৰু সহায়কাৰী গোট এটাৰ সৈতে নিজকে ঘেৰি ৰাখে। ক্ষমা। আপোনাৰ সংগীৰ প্ৰতি অৱজ্ঞা অনুভৱ কৰিলে বিবাহত উত্তেজনাৰ সৃষ্টি হ'ব পাৰে, যদিহে ইয়াৰ কেতিয়াও সমাধান নহয়। আপুনি কেনে অনুভৱ কৰিছে সেই বিষয়ে আলোচনা কৰিবলৈ ঠাই দিয়ক আৰু তেওঁলোকৰ আচৰণে আপোনাক কেনেদৰে প্ৰভাৱিত কৰিছিল সেই বিষয়ে বুজাওক। নিজকে সোঁৱৰাই দিয়ক যে ক্ষমা হ'ব পাৰে সেই কাৰ্যই আপোনাৰ ওপৰত থকা ধৰণটো মুক্ত কৰাৰ এটা উপায়। পাৰস্পৰিক সন্মান। আপোনাৰ বন্ধন মজবুত কৰিবলৈ আপোনাৰ সংগীক যিদৰে ব্যৱহাৰ কৰিব বিচাৰে তেনেদৰে ব্যৱহাৰ কৰক। পাৰস্পৰিক সন্মান হ'ল ব্যক্তিগত পৰিচয় বজাই ৰখা, ব্যক্তিগত স্বাৰ্থ সাধন কৰা আৰু ইজনে সিজনক সমান হিচাপে লোৱাৰ ক্ষমতা। যোগাযোগ। সৎ যোগাযোগৰ ফলত দম্পতীয়ে নিজৰ অনুভৱ প্ৰকাশ কৰিব পাৰে আৰু ক্ষোভ ৰাখিব নোৱাৰে। মুকলিকৈ যোগাযোগ কৰাটো সম্পৰ্কত ঘনিষ্ঠতা গঢ়ি তোলাৰ এক গুৰুত্বপূৰ্ণ উপায়। গতিকে ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিয়ক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, যাতে আপোনালোকৰ বাবে এনেকুৱা ভিডিঅ' আগলৈকে আগবঢ়াব পাৰোঁ। ধন্যবাদ।